এইটো এতিয়া ৰেকৰ্ড হৈ আছে। এয়া আইফোনটো নৰে নেকি? এইটো ৰেলগেটৰ ৰাস্তা, এইটো এনেকুৱা যাই আছোঁ। এইটো আমি আপোনালোকক আমাৰ 22 নম্বৰ ৰেলগেট। নাই নাই, আমাৰ ইয়াক তাৰমানে অলপ ভিডিঅ' লাগে। আমাৰ ইফালক তাৰমানে নলবাৰীৰ ৰাস্তা চিনি নাপায়, সেইকাৰণে দেখি আছোঁ। ঘৰত যোৱাই নেকি? কি খবৰ? আজি ইমান কান বিহু বুলি চলটো আটকাই আছে, অলপো বদলা নাই। সঁচা অলপো বদলা নাই। যাওঁতে যা এইটো এই তিনিজন পাখণ্ড চলাইছে, স্কুটি চলাইছে যাওক। আমি এতিয়া বেগত আমি তিনিজনে যাই আছোঁ, তিনিজনে চলাই আছে। এইটো ষ্টেচন ৰোড, এইটো নতুন কৰি বনাই আছে নলবাৰী জিলাত। এইটোৰ কাম সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে, এইটো কাম চলি আছে। চাওক, ইয়াত এটা প্লেটফৰ্ম হ'ব। এইটো আমাৰ ডাবল লাইন হৈ গ'ল এতিয়া। এইটো ডাবল লাইন, এইটো নলবাৰী লিখা আছে। এইটো মাছ কিনিব যাওঁ, লগ কৰিছিলে না মাছ কিনিব যাওঁ। এইবিলাক ডাঙৰ ডাঙৰ টুকুৰা ইয়াত থৈ দিছে ৰেলৱেৰ। এইটো ব্ৰিজ, তাত আকৌ এটা নতুন ব্ৰিজ বনাই আছে। তাত এই বহুত আগত আছে, এইটো দেখাবলৈ অসুবিধা। এইটো অকণমান দেখাইছোঁ বোলা। এইটো আমি ঘূৰিলোঁ এতিয়া। এইটো ৰাস্তাৰে আপোনাৰ চিধা হাইৱে যায় আৰু ৰাইট চাইড ল'লে আপোনাৰ ধমধমা ৰোড পায়। এইটো ৰাস্তা